নমস্কাৰ, আজি আপোনালোকৰ মাজলৈ মই নাৰিকলৰ চিৰাৰ ৰেচিপি আনিছোঁ। এই নাৰিকলৰ চিৰাবিধ দেখিবলৈ যিমান ধুনীয়া হয় আপোনালোকে দেখিছে আৰু খাবলৈ সিমানেই টেষ্টি হয়। আৰু এইবিধ ৰেচিপিনো মই কেনেদৰে বনাইছোঁ আপোনালোকক দেখাওঁ বলকচোন। আৰু ইয়াৰ কাৰণে কি কি সামগ্ৰী লৈছোঁ দেখাওঁ বলক। এয়া মই নাৰিকল 3টা লৈছোঁ। নাৰিকল 3টা ভালদৰে ফালি লৈছোঁ আৰু এনেদৰে মোৰ সুবিধা মতে মই এনেদৰে কাটি লৈছোঁ আৰু ইয়াৰ বাকলিখিনি গুচাই লৈছোঁ। ইয়াত যাতে ক'লা অংশ নাথাকে অলপো, নহ'লে পিছত নাৰিকলখিনি দেখিব বেয়া হ'ব, ফটফটীয়া নহ'ব। আৰু এইখন মই চালাড বনোৱা ৰুকনি লৈছোঁ, আপোনালোকৰ সকলোৰে ঘৰত থাকে। আৰু ইয়াৰ ডাঙৰ ভাগখিনিৰে মই এতিয়া নাৰিকলখিনি ৰুকি লৈছোঁ আৰু এনেদৰে দীঘল দীঘলকৈ ৰুকিব, তেতিয়া চিৰাৰ নিচিনা লাগিব দেখিব। এয়া দেখিছে আপোনালোকে। এনেদৰে মই গোটেইখিনি নাৰিকল ৰুকি লৈছোঁ। আৰু এতিয়া কেৰাহী এখন গৰম হ'ব দিছোঁ। কেৰাহীখন চাফা কেৰাহী ল'ব, যাতে নাৰিকলখিনি ৰঙা পৰি নাযায়, দেখিব ধুনীয়া হ'ব। আৰু এতিয়া মই চেনি লৈছোঁ, দেখিছে আপোনালোকে। এইটো কাপৰ জোখত মই 2 কাপৰ অলপ কম চেনি লৈছোঁ। চেনিখিনি চিৰাপ বনাব নালাগে, জাষ্ট চেনিখিনি গলিলেই হ'ব। আৰু মই পানী অলপ দি দিছোঁ, দি জুইটো মিডিয়াম ফ্লেম কৰি ৰাখি এইখিনি গলিব দিম এতিয়া। আৰু অলপ ইলাইচি গুড়ি দি দিছোঁ, আপোনালোকৰ লগত যদি থাকে তেন্তে দিব, নাথাকিলে নিদিবও পাৰে। চেনিখিনি সম্পূৰ্ণ গলি যোৱাৰ পিছত মই এতিয়া ৰুকি লোৱা নাৰিকলখিনি দি দিছোঁ। এতিয়া এইখিনি ভালদৰে মিহলাই ল'ব লাগিব। চিৰাখিনি সম্পূৰ্ণ হোৱালৈকে প্ৰায় 25ৰ পৰা 30 মিনিট সময় লাগিব। জুইটো মিডিয়াম ফ্লেম কৰি ৰাখিব। ফ্ৰেণ্ডছ, যদি মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। চিৰাখিনি হ'ব আৰু বেছি টাইম নালাগে, মোৰ 25 মিনিট সময় লাগিছে। এয়া 25 মিনিট সময়ৰ পিছত মই দেখাইছোঁ আপোনালোকক। এতিয়া গেছটো অফ কৰি দিছোঁ আৰু এতিয়া মই বেলেগ এখন পাত্ৰত উলিয়াই লৈছোঁ। এয়া দেখিছে আপোনালোকে কিমান ধুনীয়া হৈছে চিৰাখিনি। আপোনালোকেও ট্ৰাই কৰি চাব। আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।